Hi guys, মই কংকনা welcome to my YouTube channel. মই নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি দুজনী এতিয়া যাব ওলাইছোঁ বৰ্তাহঁতৰ ঘৰ বৰ্তাৰ ল'ৰাজনৰ বিয়া। তো মই আজিৰ পৰাই দেখাম বুলি ভাবিছোঁ, আজি বিয়া আগদিনা। তো বিয়াৰ আগদিনাখনো কিবাকিবি নিয়ম কৰে, মই সেয়া নিয়মো দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো একেলগে চাই থাকিব কি হয়। তো আজি হ'ল বিয়াৰ আগদিনা আৰু কাইলৈ বিয়া। মই আজি আৰু কালি মিলাই এটা ভিডিঅ' দিম ভাবিছোঁ। আজি বিশেষ একো নেদেখাওঁ, আজি কিছুমান নিয়ম কৰিব, আমি নিয়মখিনি বা পাওঁ নে নাপাওঁ সেইখিনি নিয়মহে দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব কি হয় কি নহয়। তো ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি আহি পাই গ'লোঁ বিয়া ঘৰ। বলক বিয়া ঘৰৰ ভিতৰখিনি চাওঁগৈ কি হৈ আছে। বিশেষ একো নিয়ম তেনেকৈ কৰা নাই। এতিয়া খালি ল'ৰাক গা ধুৱাবলৈ পানী তুলিব যাবলৈ ওলাইছে। যিহেতু পানী তোলা দিনটো অলপ দূৰত আছে, সেইবাবে এনেকৈ ওচৰৰে মন্দিৰ এটা হোৱাৰ পৰাই পানীখিনি তুলিলে। যিহেতু ৰাতিও হৈছে এতিয়া। আৰু ইফালে পানী চানী তুলি আহি দৰাক গা ধুৱাব লৈছে। আৰু গা ধুৱাওঁতেও বহুত ধৰণৰ নিয়ম কৰে। চাওকচোন কি নিয়ম কৰে বাৰু। আৰু গা পা ধুৱাই হৈ গ'ল। আৰু ইফালে মই দেখাইছোঁ আমাৰ বিয়াৰ পেণ্ডেলটো, চাওকচোন। আৰু আজি কিন্তু এয়া বিয়াৰ আগদিনা হয়, সেইকাৰণে মানুহ চানুহ নাই। মইতো কৈছোঁৱেই আজি বিয়াৰ আগদিনা হয়, মই দুদিনৰো ব্লগ বনাম বুলি। ব্লগটো ষ্টাৰ্ট দিব পাহৰি গৈছিলোঁ। মই আজি জোৰোণ আমাৰ, তো আমি জোৰোণ দিব কাৰণে মই গা পা ধুই এতিয়া অলৰেডি ৰেডি হৈছোঁৱেই, কিন্তু ষ্টাৰ্ট দিব পাহৰি গৈছিলোঁ। তো ভিডিঅ'টো চাই থাকক সকলোৱে। আৰু এতিয়া মই অকণমান মেকআপ চেকআপ কৰি লওঁ, আৰু যিহেতু জোৰোণত যাম অকণমান ষ্টাইল কৰিব লাগিব। তো মই এতিয়া অকণমান মেকআপ চেকআপ কৰি লওঁ। তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক। তাৰপিছত আমি গৈ আছোঁ দৰা ঘৰত পৰা আমি যাম গাড়ীত। তো চাই থাকক ভিডিঅ'টো। এতিয়া মোৰ ওলাই কৰি হৈ গ'ল, এনেই আৰু চিম্পল। আৰু ওলাই আছে আমাৰ নৱনীতা। তো আমি এতিয়া দৰা ঘৰলৈ যাওঁ, বৰ্তাহঁতৰ ঘৰত অকণমান দূৰ আছেতো, তো আমি তালৈ যাওঁ। এতিয়া আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া গাড়ীত বহিছোঁ, আমি গৈ আছোঁ বৰ্তাহঁতৰ ঘৰলৈ। বৰ্তাহঁতৰ ঘৰত আমাৰ অকণমান দূৰ গৈছোঁৱে। মোৰ লগত আছে নৱনীতা। তো আমি এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক। এতিয়া বিয়া ঘৰত আহি পাই গ'লোহি, কিন্তু এতিয়ালৈকে জোৰোণত যোৱা মানুহখিনি অহাই নাই। অকণমান টাইম আছে, এতিয়া 6:30 7টামান বাজিছে চাগে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু নৱনীতা। আৰু ইফালে আমাৰ যাবলৈ হ'লেই জোৰোণৰ বাবে সেৱা কৰি আছে আৰু কিবাকিবি বস্তুবোৰ ৰেডি কৰি আছে।
আৰু ইফালে হ'ল আমাৰ মেইন জোৰোণৰ গাড়ীখন। এখনে নহয় বাৰু, 2-3খন আছে। ইফালে খালি মেইনখন আৰু ইফালেও আছে। আমি ইয়াৰ পৰা যাবৰ কাৰণে ওলালোঁ, মানে দৰাঘাটত যাবৰ কাৰণে ওলালোঁ। এতিয়া গাড়ীত বহি আছোঁ আৰু ইফালে মানে জোৰোণৰ গাড়ীখন পিছত আছে, আমি এনেকৈ গাড়ীতে বহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, একেলগে কি হয় কি নহয়, ভাল লাগিব চাগে। আৰু ইফালে আমি আহি পালোঁ কইনাৰ ঘৰ নহয় মানে একচুৱেলি তেওঁলোকে এখন ভৱনত বিয়াটো দিছে। তো চাই থাকোঁচোন ভিডিঅ'টো আৰু কি হয়। আৰু ইফালে কিবাকিবি নিয়ম কৰাৰ পিছত আমি আহি গ'লোঁ সোমাই ইফালে। তো আৰু ইফালে মই দেখাইছোঁ গোটেই ভিতৰৰ পৰিৱেশটো। এতিয়ালৈকে কইনা অহা নাই বৰ্তমানলৈকে, আমি এনেই আছোঁ। আৰু আমাক খাবলৈ দিছে ইফালে এয়া। আৰু মই এবাৰ আপোনালোকক গোটেই ডেক'ৰেশ্যনটো দেখাই দিছোঁ। ডেক'ৰেশ্যনটো চাওক, খুব ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো। আৰু ইফালে আহি গ'ল আমাৰ কইনা। আৰু ইফালে মোৰ খাই হৈ গ'ল। খাই হৈ যোৱাৰ পিছত ভিডিঅ'টো কৰিছোঁ, মানে ইমান ভোক লাগিছে মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ। পৰি পিনে একদম আৰু ইফালে আমি জোৰোণ দি আহি এতিয়া বহি আছোঁ দৰা ঘৰত। আকৌ এতিয়া দৰাক গা ধুৱাবলৈ পানী তুলিবলৈ গৈ আছে চবেই, মানে 3বাৰ গা ধোৱা হ'ব।
ইফালে আমি খাবলৈ গৈছোঁ এতিয়া দৰা ঘৰত কইনা ঘৰত যিহেতু ভাত খোৱা নহয় সেইকাৰণে খাই আছোঁ এতিয়া আমি ভাত খাই এনে বহি আছোঁ আৰু বাঢ়ি পেলাই মানে ভাত খালোঁ মই একদম ভালকৈ বনাই ৰখা এতিয়া আকৌ মই ঘৰলৈ আহিলোঁ কাপোৰযোৰ চেঞ্জ কৰিবলৈ মানে সেইটো কাপোৰ মানে পিন্ধিম আৰু মানে বহুত কিমান চান লাগিছে তাৰপিছত খোলাব আহিলে অকল খোলাবই লাগিব আমি যিহেতু কইনা আনিবৰ কাৰণে যাওঁ তাকে এতিয়া আমি হয় আৰু খাই দিয়া এতিয়া বহুত টাইম আহিলোঁ মানে মই ভাবিছিলোঁ দুটা ব্লগ বনাম দুটা ব্লগ কৰিম বুলি কিন্তু দুটা দিয়া নহ'ল মানে ইমান মানুহ ভিৰ তো মই ব্লগ ষ্টাৰ্ট কৰিব পৰা নাই সেইকাৰণে মানে এটাতে আৰু ইপানে আমাৰ দৰাও ৰেডি হ'ল আৰু কইনাৰ গান বজাবলৈ এতিয়া আমি ওলালোঁ মানে গাড়ীত বহিলোঁ আৰু ফাইনেলি ছোৱালী আনিব যাবৰ কাৰণে তো মোৰ লগত আছে মুনু বা ৰাতুল খুৰা আৰু মানুহ আহি আছে মানে ভিডিঅ'টো চাই থাকক আৰু একদম এতিয়া মানে চাগে গাড়ীত পাৰিলেতো ভিডিঅ' কৰিমেই আৰু একদম যাই পিনে চাগে কইনা ঘৰতে কৰিমগৈ তো ভিডিঅ'টো চাই থাকক মানে আদৰিব কাৰণে আহিছে নৱনীতা বাই কিবা লাগে যদি আৰু ইপানে আমি আহি পাই গ'লোহি কইনা ঘৰ মই গাড়ীত তেনেকৈ আৰু ভিডিঅ' কৰি থকা নাই আৰু ইফালে কইনাৰ দেউতাক আৰু আমাৰ দৰা কিবা নিয়ম কৰি আছে আমি এতিয়া কইনা আৰু ইফালে কইনা বহুত ভাল বস্তু ৰান্ধি আছে তো আমি পূৰা খাই আছোঁ আৰু কফি আৰু ফুচকা আৰু লাহেকৈ আমি ইফালে ভাতো খাবলৈ আহি গ'লোঁ আৰু আৰু ইফালে আমাৰ বিয়া হৈ আছে আমাৰ মানে যাব হ'ল ইফালে কিন্তু ফটো উঠি শেষ হোৱা নাই ইফালে কেমেৰামেন মানে ইয়াৰ ফটো উঠি আছে এবাৰ চাই দিয়া আছে মানে এবাৰ দে উঠিব দে মই উঠো আৰু দেই আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু লাহে লাহে মানে বিয়াও শেষ আৰু মই
এতিয়া মানে কালি কইনা চইনা আনি এতিয়া শুই উঠিছোঁহে, একদম 3টা বাজি গৈছে আমাৰ ৰাতি। ত' মই আৰু একদম ভিডিঅ' কৰি থকা নাছিলোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। হয়তো চাগে বহুত দীঘলো হৈছে বা ছুটি হৈছে, গম নাপাওঁ, দীঘলো হ'ব পাৰে। ত' ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।